Hello everyone, welcome back to my channel. Aru akha korisu apnalok hokolo bhalei ase boli aru aji deobarar bishekh eta video loi hisu apnalokor karone aru deobarar bishekh mane aji dintu derike arambho hoise aru aji hosile bozarar din aru bozar kote monat porise eta kotha apnaloke mor agor eta video dhurisile je iman ke besi bozar kele koru ami tar karon to hoise ya janene বজাৰ আৰু দোকান হেবুৰো অফিচৰ নিচিনা মানে এটা ফিক্স টাইম থাকে ৰাতিপুৱা 9টাত খুলিব আৰু গধূলি 6টা হাৰ্ডলি 7টা লৈকে খোলা থাকে কিছুমান দোকান আৰু তাৰ পিছত একো বিচাৰি নাপায় আপোনালোকে এনেকুৱা নহয় যে অফিচৰ পৰা মই আহিম আৰু তাৰ পিছত বলে মই বজাৰ কৰিব যাম হে কাৰণে খোলা দিনতটো বজাৰ কৰা সম্ভৱ নহয় হে কাৰণে আমি শনিবাৰ নহলে দেওবাৰে বজাৰ কৰো আৰু শনিবাৰ কতে মনত পৰিছে শনিবাৰে ইয়াত অকল ইয়াৰ যিবোৰ লোকেল মানে দোকান হেবুৰহে খোলা থাকিব আৰু দেওবাৰে জানেনে ইয়াত আপোনালোকে একোৱে বিচাৰি নাপায় সব বন্ধ মানে সবৰে ফ্যামিলি টাইম আৰু শনিবাৰেও সোনকালে দোকানবোৰ বন্ধ হ'ব আন দিনা যদি 7টাত হয় তেনলে শনিবাৰে মানে 5টাত দোকানবোৰ সব বন্ধ ইয়াত তাৰ পিছত শনিবাৰে আৰু আপোনালোকে একো বিচাৰি নাপায় কিছুমান দোকান আছে হেবুৰক কোৱা হয় নাইট শপ বুলি যিবোৰ অকল হে ৰাতি ধৰক গধূলি 7টা মানৰ পৰা খোলে আৰু গোটে ৰাতিটো খোলা থাকে ৰাতিপুৱা হে 8টা মানলৈকে হেনেকুৱা দোকানো আছে আৰু দেওবাৰে চলতে এনেকুৱা এখন লোকেল বজাৰ বহি ইয়াত ফাৰ্মাৰ্স মাৰ্কেট হয় যিখনত মানে ধুনিয়া ফ্ৰেছ শাক পাচলিৰ পৰা আৰম্ভ কৰি মাছ মাংসলৈকে সকলোখিনি পোৱা যায় হে কাৰণে দেওবাৰে বজাৰটো তাত কৰা হয় আমাৰ আৰু ইয়াৰ লোকেল যিখন আমাৰ গ্ৰসাৰী দোকান আছে হেখনটো জানি আপোনালোকে আৰু ইন্ডিয়ান ষ্টৰবোৰ খালি হদায় খোলা থাকে কিন্তু সপ্তাহত কিছুমান দোকানে মানে এদিন বন্ধ লয় আৰু কি কম দোকানৰ কথা আৰু দোকান কি জানেনে ইয়াত এনেকুৱা নহয় যে তিনিআলি মূৰতে মানে এখন দোকান আছে ইয়াত হেনেকুৱা একেবাৰে নহয় ইয়াত দোকানৰ কাৰণে ফিক্স কিছুমান জায়গা থাকে সেই কাৰণে মানে কি হয় আমি যেতিয়া দোকানলে বজাৰলে যোৱা হয় বহুতখিনি বস্তু মানে একেলগতে অনা হয় কাৰণ সদায় দোকান গৈ বজাৰ কৰি থকাটো তো সম্ভৱ নহয় আমাৰ কাৰণে এটা গম পালে আমি ইমান বেছি বজাৰ কেলে কৰো কমসে কম মানে এক সপ্তাহৰ কাৰণে তো মিনিমাম আমাৰ বজাৰ কৰিবই লগা হয় কাৰণ নেক্সট উইকেণ্ডত লৈকে তো চলিবই লাগিব শাক পাচলিৰ পৰা আৰম্ভ কৰি নহয় নে বাৰু আৰু এটি ইমান ধুনিয়া কৰিছে না বতৰটো ইমান বেছি ভাল লাগিছে আৰু আজি ইয়াত আছিলে নহয় মাৰাথন আছিলে 20 কিলোমিটাৰৰ মাৰাথন ৰেস আছিলে আৰু আমাৰ ওচৰৰ যিখন পাৰ্ক হে ডাখনৰ পৰা আৰম্ভ হৈছিলে আৰু হে মানুহবোৰ দেখি আছে নে হেবোৰ মানুহ মানে এতিয়া সব হে দৌৰাৰ পিছত এটা হেখল যে এতিয়া হে ঘুৰি সকলোখিনি ঘৰলৈ গৈছে আৰু ৰাতিপুৱাখিনি টাইমত মানে কিনকিনিয়া বতাহু হৈ আছিল মানে দৌৰ মাৰিবলৈ মানুহবোৰ আজি ভালে পালে ঠাণ্ডা কিন্তু এতিয়াও ধুনিয়া কৰিছে বতৰটো ইমান ধুনিয়া কৰিছে মানে সোনকালে কাম বন কৰি উলাই যাব লাগিব এপাক পাৰ্কত আৰু দেওবাৰ বিশেষ মানে আজি আমি আমাৰ ঘৰত এটা ডিনাৰ পাৰ্টি অৰ্গানাইজ কৰিছো কাৰণ বহুত দিন লামাৰ লগৰ মানুহখিনি মানে ফ্ৰেন্ড ফ্যামিলিবোৰক লগ পোৱা নাছিলো সেই কাৰণে ভাবিলে আজি হৰুকে এটা ডিনাৰ পাৰ্টি আমাৰ ঘৰতে এৰেঞ্জ কৰো আৰু অকমান হাঁহি ফুৰ্তি ধেমালি কথা পাতো নহলে বহুত বেছি অকলহৰীয়া লাগি যায় যে ইয়াত সকলো সময়তে আৰু কিমান আৰু মানে নিজৰ ঘৰতে থাকি কাম হেৰি একাৰণে তাকে আজি মই এতিয়া 3টা বাজি গল আৰু মই মানে খানা পিনাবোৰ ৰেডি কৰি আছো হে বতৰ ভাল হৈছে যে তেওঁলোকে মানে 5টা মানত আহিব আৰু আহাৰ পাছতে আমি অলপ মানে পাৰ্কত যাম আৰু অলপমান বহিম তাৰপিছত যাতে ঘূৰি আহি সোনকালে মানে খোৱাবোৰ কৰি ঘৰলৈ যাব পাৰে সকলো কাৰণ যিহেতু কাইলে সোমবাৰ যে কাইলে আকৌ সবৰে অফিস আৰু স্কুলছ আছে হেটাকে আগজন কি বনাইছে প্ৰথমতে দেখুৱাই দিছো অলপমান মাংস বনাইছো এখিনি চিকেন হয় বাৰু এনি সিম্পল ষ্টাইলত কোনো বিশেষ মানে ৰেচিপি ফলো কৰা নাই আৰু সিম্পল ৰেচিপি এয়া তাৰ পিছতে আলু দিছো দুডখৰমান আমাৰ কাৰণে বাকি মানুহখিনিটো আলু নাখাব আৰু তাৰছত মাংস তাৰছত আৰু বিলাহী অলপমান মছলাৰ হৈতে হেনেকে বনাইছো অলপমান কাৰি টাইপ বনাই আছো অলপমান মটৰ পনীৰ এয়া মটৰ পনীৰ অলপমান বনাইছো কাৰণ দুজনমান আছে তেওঁলোকে মাংস নাখায় আৰু ল'ৰা ছোৱালীবোৰৰ কোনো ভৰসা নাই কেতিয়াবা মানে মাংস খাম বুলি কৈ দিব কেতিয়াবা নাখাও বুলি কৈ দিব সেই কাৰণে অলপমান এফালে মটৰ পনীৰ বনাই আছো বৰ বিশেষ কোনো তেনেকুৱা আইটেম নাই হে অকল মাংস হ'ব পনীৰ হ'ব দাইল হ'ব সালাড হ'ব আৰু দ্যাটস ইট ইমানে মানে সিম্পল খানা কাৰণ এনেকেও মানে কেতিয়াবা ভাল লাগে ফাইনালি মোৰ সকলোখিনি বনা হৈ গল এয়া মটৰ পনীৰ ৰেডি তাৰ পিছতে ইয়াতে অলপমান দাইল বনাই আছো সেইখিনি লাষ্ট এবাৰ বনাই আছো এতিয়া উতলাই আছো দাল সিম্পল দাল ফ্ৰাই তাৰ পিছতে ইয়াতে মাংসখিনি হৈ গল ৰেডি আৰু বতৰ জানেনে বতৰ সক এয়া মই কৈছিলো অলপ দেৰি আগতে ধুনিয়া বতৰ কৰিছে অলপমান উলাই যাম বুলি কোট আৰু দেখিছনে
গোটেই বাহিৰত মানে এইবোৰ গোটেই ইমান ডাঙৰ বৰষুণ আহিলে কিনো হ'ব ইয়াৰ বতৰটো বৰষুণটো হ'লচেলত লৈ থৈছে নেকি বেলজিয়ামে সঁচাকৈ সি সদায় দিয়ে থাকে শেষেই নহয় এই আমাৰ গেষ্ট যাবলৈ ওলালে আজি খাই বৈ হৈ গ'ল আজৰি এয়া গৈছে সকলো গ'ল খাই বৈ বাকী থকা সময়ত তেনেকৈ ভিডিঅ' কৰাই নহ'ল মানে ভাল নালাগে যে কথা পাতোঁতে সেই হাঁহি ধেমালি কৰি থাকোঁতে আৰু এইফালে ল'ৰা ছোৱালীকেইটাও বহুত বেছি খেলিলে ভাল পালে আমিও ভাল পালোঁ কাৰণ ইমান দিনৰ পিছত লগ পাইছোঁ নহ'লে মানে বৰ বেছি অকলশৰীয়া লাগে সেইকাৰণে মাজে মাজে এনেকুৱা গেট টুগেডাৰ আমি কৰিয়ে থাকোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ আৰু কাৰণ এতিয়া সকলোখিনি শেষেই হ'ল তেওঁলোকে খাই বৈ গুচি গ'ল আৰু যিখিনি এইবোৰ খানা বাচি থাকিলে সেইবোৰ মাত্ৰ মই এতিয়া বেলেগ মানে সৰু সৰু টেমাত ভৰাই মেলি হেৰি কৰি দিম কি কয় ফ্ৰিজত ভৰাই থৈ দিম তাৰপিছত কাইলৈ আকৌ সোমবাৰ নহয় সোনকালে শুই আকৌ কাইলৈ ৰাতিপুৱা উঠিলে সকলোখিনি কাম কৰিব লাগিব ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ সকলোকে বাই গুড নাইট ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আকৌ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম